সুপ্ৰভাত বন্ধু বান্ধৱীসকল পুৱাতে আহি আপোনালোকৰ মাজত মই মৃণালিনী উপস্থিত হৈছোহি উদ্ভিদৰ আন এটি খণ্ড হাতত লৈ প্ৰথমেই মই আপোনালোকক পুৱাৰ আন্তৰিক শুভেচ্ছাৰ লগতে আমাৰ ইউটিউব চেনেল লেটেষ্ট লাৰ্ণলৈও স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে হয় সকলো ভালেই থাকক কুশলে থাকক পৰ্যায়ক্ৰমে আহি আজি আমি আৰ এলফাবেটত উপনীত হৈছোহি এই আৰ এলফাবেটত অসংখ্য উদ্ভিদৰ নাম পোৱা যায় যদিও আমি মাত্ৰ 3জোপা উদ্ভিদৰ কথাহে উল্লেখ কৰিম আজিৰ এই খণ্ডটোত আমি জনাবলৈ চেষ্টা কৰিছোঁ আৰ এলফাবেটৰ প্ৰথমজোপা গছ দেখুৱাইছোঁ এইজোপা গছ যাৰ ইংৰাজী নাম ৰ'জেল বৈজ্ঞানিক নাম হিবিকাছ শব্দৰিফা আৰু অসমীয়াত যাক কোৱা হয় টেঙামৰা গছ বুলি পৰিচয়ত কওঁ টেঙামৰা এবিধ জোপোহা বৰ্ষজাতীয় উদ্ভিদ ই প্ৰায় 20 পৰা 25 মিটাৰ পৰ্যন্ত ওখ হয় হাড় গোলাকাৰ মিহি ছালৰ ৰং ৰঙচুৱা পাত একান্তৰ ফুলত আছে বগা হালধীয়াৰ মিশ্ৰিত ৰং এই ফুল চুপি আকাৰৰ আৰু গুটিৰ ফলবোৰ বহলে 1 পৰা 2 চেণ্টিমিটাৰ ফলবোৰ সৰু অৱস্থাত সেউজীয়া আৰু পৰিপক্ক হোৱাৰ লগে লগে ৰঙা ৰঙলৈ পৰিৱৰ্তিত হয় গুটিৰ ওপৰত পাহিৰ দৰে সংযুক্ত অংশ থাকে এই ফল আৰু পাত সামান্য টেঙা আৰু সোৱাদযুক্ত এইবিধ গছ সাধাৰণতে এক উষ্ণ আৰু আৰ্দ্ৰক্ৰান্তীয় জলবায়ুত বৃদ্ধি হয় এই উদ্ভিদে সম্পূৰ্ণ সূৰ্যৰ তাপ পছন্দ কৰে কিয়নো ই ছাঁ সহনশীল নহয় এইবিধ গছে হিউমাছ সমৃদ্ধ ভালদৰে নিষ্কাশিত শুকান বালিময় মাটিত বেছিকৈ গজে কিন্তু বহুতো মাটিৰ প্ৰকাৰৰ লগত ই সহজেই খাপ খাব পাৰে যেনে বালিৰ পৰা ৰঙা মাটিলৈ বৰ্তমান বিশ্বৰ প্ৰায়ভাগ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত বিশেষকৈ ভাৰত আৰু দক্ষিণ পূব এছিয়াত প্ৰচুৰ পৰিমাণে ইয়াৰ খেতি কৰা হয় বন্ধু বান্ধৱীসকল পৰিচয়ৰ পিছতেই এইবাৰ ইয়াৰ ব্যৱহাৰিক দিশ এটাৰ ওপৰতো চকু ফুৰাওঁ আহকচোন ভাৰতৰ বিভিন্ন ৰাজ্যসমূহত আমিষ নিৰামিষ ব্যঞ্জনত টেঙামৰাৰ পাত আৰু ইয়াৰ পুৰত ফল এই দুয়োটাই ব্যৱহাৰ হোৱা দেখা যায় টেঙামৰাৰ ৰঙা ৰঙা ধুনীয়া গুটিবোৰ দেখিলেই ভাল লাগে নহয়নে এই গুটিবোৰ বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হোৱাৰ উপৰিও ইয়াৰ পৰা জাম জেলি আচাৰ আদিও বনোৱা হয় আমাৰ বহু ঠাইত টেঙামৰা পাত আৰু গুটি ৰ'দত শুকুৱাই সংৰক্ষণ কৰি অৱতৰত বিভিন্ন প্ৰকাৰে খোৱা হয় ইয়াৰ উপৰিও গুটিৰ পৰা প্ৰাকৃতিক ৰঙো নিষ্কাশন কৰা হয় কেৱল মাত্ৰ অসমতেই নহয় ভাৰতৰ অন্যান্য ৰাজ্যসমূহ যেনে মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ আদিতো টেঙামৰা ব্যৱহাৰ হয় বিশ্বৰ আন দেশতো টেঙামৰা বিভিন্ন খাদ্য সম্ভাৰ আৰু চিকিৎসা পদ্ধতিত ব্যৱহৃত হয় সেইবোৰ দেশত বিভিন্ন শীতল পানীয় ঔষধি চাহ আৰু আন বিভিন্ন ব্যঞ্জনত টেঙামৰা পুৰঠ গুটি ব্যৱহাৰ হয় বুলি জনা যায় এনে এবিধ ঔষধি গুণেৰে পৰিপুষ্ট বাৰ্ষিক ভেষজ টেঙামৰা সম্পৰ্কে আমাৰ আচাৰ্যগুৰু ডক্টৰ গুণাৰাম খনিকৰ দেৱে কি মূল্যৱান তথ্য আগবঢ়াইছিল সেয়া এবাৰমান জানিবলৈ মন গৈছেনে বাৰু হয় টেঙামৰাৰ গুণ সম্পৰ্কত তেওঁ লিখি থৈ যোৱা কথাখিনি আকৌ এবাৰ মনত পেলোৱাৰ যত্ন কৰোঁ আহকচোন টেঙামৰাৰ পাত গ্ৰহণীনাশক পাতৰ ৰসে প্ৰস্ৰাৱ বৃদ্ধি কৰে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু ই হজমী শক্তি বঢ়ায় টেঙামৰাৰ ৰসে পেটৰ বিষ পেলু কৃমি আদি মাৰে আৰু বীজাণুনাশ কৰিব পাৰে ই ছালৰ বাবে উপকাৰী ছাল নিমজ কৰে কাহ নাইকিয়া কৰে গেৰুৱা ফটা ভাল কৰে খহুত পাত গৰম কৰি সেক দিলে খহু শুকায় টেঙামৰাৰ বীজৰ ৰসে আভোক দূৰ কৰে টেঙামৰা জ্বৰনাশক ই ব্ৰংকাইটিছ কুষ্ঠ পেট চলা ৰোগত হিতকৰ ফুলৰ ৰস চেনি আৰু জালুক মিহলি কৰি খালে পিত্ত ৰোগ আৰু কোষ্ঠকাঠিন্য এই দুয়োটা ৰোগেই নাশ হয় দৰ্শকসকল টেঙামৰাৰ কথা আজিলৈ ইমানখিনিকে কৈ মই ভিডিঅ'টো সামৰিব খুজিছোঁ যদিহে আজিৰ এই খণ্ডটো চাই ভাল লাগিলে নিশ্চয় এটা লাইক কৰি দিব আৰু আমাৰ লেটেষ্ট লাৰ্ণত যদি আপুনি নতুন তেতিয়াহ'লে পৰৱৰ্তী ভিডিঅ'সমূহ তৎকালীনভাৱে পাবলৈ আগতীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে লগৰ বন্ধু বান্ধৱীৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰিব পিছে কমেণ্ট ছেকশ্যনত এটা মন্তব্য আগবঢ়াবলৈ কিন্তু একেবাৰেই নাপাহৰিব কিয়নো আপোনালোকৰ পৰা পোৱা সুপৰামৰ্শইহে আমাক আৰু অলপ আগুৱাই যোৱাত সাহস আৰু প্ৰেৰণা দিব এইটো মোৰ অনুৰোধ আপোনালোকলৈ তেনেহ'লে দৰ্শকসকল আজিলৈ বিদায় লওঁ ধন্যবাদ